Hey guys, welcome to Study ASSAM. আপোনালোক সকলোকে মোৰ চেনেল Study ASSAMলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি আমি এই ভিডিঅ'খনত অসমৰ প্ৰাকৃতিক সম্পদ সম্পৰ্কে কিদৰে এটা ৰচনা লিখিব লাগে সেই সম্পৰ্কে আলোচনা কৰিম আৰু এই বিষয়টো বিভিন্ন ধৰণৰ পৰীক্ষাসমূহত অষ্টম, নৱম, দশম শ্ৰেণীৰ পৰীক্ষাসমূহত আহিবলৈ দেখিবলৈ পোৱা যায়। বাবে মই আজি এই বিষয়টো আপোনালোকৰ বাবে লৈ আহিছোঁ। আহক পলম নকৰাকৈ আজি এই ভিডিঅ'খন আৰম্ভ কৰোঁ। প্ৰথমতে এই ৰচনাখন লিখিবলৈ হ'লে প্ৰথমতে আমি ওপৰত লিখিব লাগিব অসমৰ প্ৰাকৃতিক সম্পদ, তাৰ তলত আমি ভূমিকা বুলি লিখিব লাগিব। তাৰপিছত আমি কিছু এইদৰে আৰম্ভ কৰিম। ভাৰতৰ উত্তৰ পূব অংশত অৱস্থিত অসম প্ৰাকৃতিক সম্পদৰে পৰিপূৰ্ণ এখন ৰাজ্য। এই সম্পদসমূহ অসমৰ অৰ্থনীতি আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰ পাছত আমি এইদৰে লিখিব পাৰিম, কাৰণ আমাৰ প্ৰাকৃতিক সম্পদ বুলি ক'লে অকল এটা সম্পদেই নহয়, আমাৰ বহুতকেইটা সম্পদ ইয়াৰ লগত জড়িত হৈ থাকে। বনজ সম্পদ, জলজ সম্পদ আৰু লগতে মানৱ সম্পদ, এই সকলোবোৰ মিলিয়েই আমাৰ প্ৰাকৃতিক সম্পদখন গঢ় লৈ উঠে বুলি আমি ক'ব পাৰোঁ। আমি প্ৰথমতে বনজ সম্পদ সম্পৰ্কে লিখিম। অসমৰ বিখ্যাত সেউজীয়া বনাঞ্চলৰ কথা সকলোৱে জানে, যি ৰাজ্যৰ মুঠ মাটিকালিৰ প্ৰায় 35% কঢ়িয়াই অনা বনাঞ্চল। এই বনাঞ্চলসমূহে বহুসংখ্যক উদ্ভিদ আৰু জন্তুৰ প্ৰজাতিক আশ্ৰয় দিয়ে। মূল্যৱান কাঠৰ প্ৰজাতি যেনে চেগুন, শাল আৰু বাঁহ এই বনাঞ্চলতেই পোৱা যায়। এই ঘন বনাঞ্চলসমূহে কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দৰে বিশ্ব ঐতিহ্য স্থানকো সমাৱেশিত কৰে। আমি আলোচনা কৰিম জলজ সম্পদ সম্পৰ্কে। অসমৰ জীৱনৰ আধাৰ ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনদীসমূহ। এই নদীসমূহে খেতিৰ বাবে পানীৰ যোগান ধৰে আৰু লগতে মাছমৰীয়াসকলকো সহায় কৰে। পৰিবহণ আৰু জলবিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাজ্যৰ প্ৰচুৰ বৰ্ষাপাতৰ ফলত কৃষিৰ বাবে জলসম্পদৰ অভাৱ নহয়। এতিয়া আমি আলোচনা কৰিম খনিজ সম্পদ সম্পৰ্কে। অসম খনিজ সম্পদত সমৃদ্ধ, বিশেষকৈ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছত। 1901 চনত স্থাপিত ডিব্ৰুগড় খাৰুৱা তেল ক্ষেত্ৰ হৈছে এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰসমূহৰ ভিতৰত অন্যতম। বহুসংখ্যক কয়লা, চূণশিল আৰু মাটি সংৰক্ষিত আছে, যিবোৰ বিভিন্ন উদ্যোগৰ বাবে গুৰুত্বপূৰ্ণ। ইয়াত মাটি বুলি বিভিন্ন প্ৰকাৰৰ মাটি সম্পৰ্কে কোৱা হৈছে, যিসমূহ মাটিত বেলেগ বেলেগ ধৰণৰ খেতি-বাতি কৰা হয়। এতিয়া আমি আলোচনা কৰিম কৃষি সম্পদ সম্পৰ্কে। কৃষি অসমৰ অৰ্থনীতিৰ মূল আধাৰ। উৰ্বৰ মাটি আৰু অনুকূল জলবায়ুৱে বিভিন্ন ফচলৰ বাবে উপযুক্ত পৰিৱেশৰ সৃষ্টি কৰিছে। অসম চাহৰ বাগিচাৰ বাবে প্ৰখ্যাত, যি বিশ্বৰ আটাইতকৈ উৎকৃষ্ট চাহ উৎপাদন কৰে। অন্য গুৰুত্বপূৰ্ণ ফচলৰ ভিতৰত ধান, পাট, সৰিয়হ আৰু বিভিন্ন ফল-মূল আৰু শাক-পাচলি অন্তৰ্ভুক্ত। আমি আলোচনা কৰিম জৈৱ বৈচিত্ৰ্য সম্পৰ্কে। অসমৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্যই হৈছে এটি গুৰুত্বপূৰ্ণ প্ৰাকৃতিক সম্পদ। ৰাজ্যত বহু উদ্ভিদ, জন্তু আৰু চৰাইৰ প্ৰজাতি পোৱা যায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা একশিঙীয়া গড় হৈছে অসমৰ এক অনন্য জৈৱ বৈচিত্ৰ্যৰ প্ৰতীক। এই জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ ভৱিষ্যত প্ৰজন্মৰ বাবে অতি আৱশ্যক। এতিয়া শেষত আমি আলোচনা কৰিম অত্যন্ত জৰুৰী সম্পদ, সেয়া হৈছে মানৱ সম্পদ। অসমৰ মানুহৰ সমূহেই এক অমূল্য সম্পদ। ৰাজ্যৰ বহুমুখী জনসমাজেই ইয়াৰ সংস্কৃতি, সম্পদ আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান ৰাখে। স্থানীয় জনসংখ্যাৰ দক্ষতা আৰু জ্ঞানেই প্ৰাকৃতিক সম্পদসমূহৰ সঠিক ব্যৱস্থাপনা আৰু ব্যৱহাৰত এক বিশেষ ভূমিকা পালন কৰে। যিকোনো এটা ৰচনা লিখোঁতে তাৰ প্ৰতিটো স্তৰ যদি আমি লিখি নাযাওঁ, তেন্তে সেই ৰচনাখন সম্পূৰ্ণ হ'ব নোৱাৰে। ঠিক সেইদৰে এটা ৰচনাৰ আৰম্ভণি আৰু সামৰণি অতি গুৰুত্বপূৰ্ণ। সেইবাবে আমি এই ৰচনাখনতো এটা সামৰণি দিম আৰু তাৰ লগতে এই ৰচনাখন সম্পূৰ্ণ হ'ব। আমি এই ৰচনাখনৰো এটা সামৰণি লিখিম এইদৰে। অসমৰ প্ৰাকৃতিক সম্পদ হৈছে এক ধনৰাশি, যিয়ে ইয়াৰ অৰ্থনীতি, সংস্কৃতি আৰু জীৱনধাৰাক সমৃদ্ধ কৰে। তথাপি এই সম্পদসমূহৰ সঁচা ব্যৱস্থাপনা আৰু সংৰক্ষণ আমাৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে অতি প্ৰয়োজনীয়। এইদৰে আমাক যিকোনো যদি বিষয়ত ৰচনা লিখিবলৈ দিয়া হয়, তেন্তে শেষত আমি সেই বিষয়টোত কি বুজি পালোঁ সেই সম্পৰ্কে আমি লিখিম, বা তাৰ প্ৰয়োজনীয়তা সম্পৰ্কে যদি আমি অলপ লিখি দিওঁ, সেয়ে আমাৰ সামৰণি বুলি কোৱা হ'ব। এইদৰে আমি এটা ৰচনা সম্পূৰ্ণভাৱে লিখি প্ৰস্তুত কৰিব পাৰোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'খন চাই ভাল পাইছে, আৰু যদি ভাল পাইছে তেন্তে মোক নিশ্চয় কমেণ্ট বক্সত জনাব। আৰু এনে ভিডিঅ' যদি আপোনালোকক আৰু লাগে তেন্তে ভিডিঅ'খন লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ।